নমস্কাৰ। আকৌ এটা নতুন মটিভেশ্যনেল ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই জীৱনতে আমাৰ কৰ্মৰ ফল ভুগিবই লাগিব। উই হেভ টু ছাফাৰ দ্য ৰিজাল্ট অফ আৱাৰ ৱৰ্ক ইন দিছ লাইফ। হয়, আমি এই জীৱনত আমাৰ কৰ্মৰ ফল ভুগিবই লাগিব। আমি যি কৰ্ম কৰোঁ তাৰ ফল এই জীৱনতে আমি সকলোৱে ভুগিব লাগিব। আমি কেতিয়াবা কিছুমান ব্যক্তিক দেখি এনেকুৱা লাগে যে তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধজনিত কামত লিপ্ত হোৱাৰ পিছতো সুখে শান্তিৰে ধুনীয়াকৈ বসবাস কৰিছে। আচলতে সেইটো নহয়। তেওঁলোকৰ অন্তৰাত্মা আমি কোনো দেখা নাপাওঁ। তেওঁলোকৰ বাহ্যিক ৰূপটো দেখি আমি ভাবোঁ তেওঁলোকে বিভিন্ন অপৰাধ কৰাৰ পিছতো ধুনীয়াকৈ জীৱন অতিবাহিত কৰিছে। এটা ধুনীয়া সুন্দৰ কাহিনী ইয়াৰ ওপৰত মই আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। এবাৰ এটা ল'ৰাই এজন যুৱকে এখন ধুনীয়া ফলৰ বাগান দেখিলে। তেওঁ চকু দুটাইদি সেই ফলৰ বাগানখন দেখা পালে। ধুনীয়া ধুনীয়া ফল লাগি আছে। চকু দুটাইদি দেখিলে, কিন্তু চকু দুটাই সেই ফল ছিঙিব নোৱাৰে। এতিয়া ভৰি দুটা সতি তেওঁ সেই ফলৰ ওচৰলৈ যাবলগীয়া হয়। ভৰি দুটাইদি তেওঁ সেই ফলটোৰ ওচৰলৈ গ'ল হয়, কিন্তু ভৰি দুটাইতো ছিঙিব নোৱাৰে। হাতেৰে ছিঙিবলগীয়া হয়। হাতেদি ছিঙিলে, কিন্তু হাতেদিতো চুবাব নোৱাৰে। তেওঁ সেই ফলটো মুখেদি চুবাবলগীয়া হয়। মুখে হজম কৰিব নোৱাৰে, পেটলৈ যাবলগীয়া হয়। সেই সময়ত সেই ফলৰ বাগানখনৰ মালিকজনে সেই দৃশ্যটো দেখা পালে আৰু আহি সেই ল'ৰাটোক, সেই যুৱকজনৰ পিঠিত কোবাব ধৰিলে। তেতিয়া পিঠিটোৱে ভাবিলে, মোৰ কি দুখ আছে? মইতো ছিঙাও নাছিলোঁ, খোৱাও নাছিলোঁ, এনেই অবাবত মই মাৰ খালোঁ। সেই কোব খোৱাৰ পিছত ল'ৰাজনৰ চকুৱেদি চকু পানী ওলাব ধৰিলে। এতিয়া প্ৰথমে সেই ফলটো দেখিছিল কোনে? সেই চকু দুটাই। আৰু চকু পানী কোনপিনেদি ওলালে? সেই চকুৱেদিয়ে ওলালে। ইয়াৰ অৰ্থ এইটোৱে যে আমি যি কৰ্ম কৰোঁ তাৰ ফল আমি ভুগিমেই। আৰু এটা উদাহৰণ, আৰু এটা কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ। এবাৰ এটা অফিচত এজন তলতীয়া কৰ্মচাৰীক তেওঁৰ অফিচাৰে বিনা কাৰণত এটা থাপৰ মাৰি দিলে। কিন্তু এতিয়া তলতীয়া কৰ্মচাৰীজনে তেওঁ ওপৰৱালাক অৰ্থাৎ অফিচাৰজনক ওলোটাইতো থাপৰ মাৰিব নোৱাৰে। তেওঁ ঘৰলৈ ঘূৰি আহি নিজৰ পত্নীক বিনা কাৰণত থাপৰ মাৰি দিলে। এতিয়া পত্নীয়ে তেওঁ নিজৰ স্বামীকটো মাৰিব নোৱাৰে। তেতিয়া তেওঁ ডাঙৰ পুত্ৰ, যিজনৰ বয়স 10 বছৰমান হ'ব, তেওঁ ডাঙৰ পুত্ৰক এথাপৰ মাৰিলে। এতিয়া ল'ৰাটোৱে, সেই পুতেকজনে নাই মাকক মাৰিব পাৰে, নাই বাপেকক মাৰিব পাৰে। তেতিয়া তেওঁ সৰু ভায়েকক খেলি থকা অৱস্থাত সেই সৰু ভায়েকটোক এথাপৰ মাৰিলে। এতিয়া এই সৰু ভায়েকজনে নাই ককায়েকক মাৰিব পাৰে, নাই মাকক মাৰিব পাৰে, নাই বাপেকক মাৰিব পাৰে। সি বাহিৰলৈ খঙত ওলাই আহি বাহিৰত দুৱাৰ দলিত শুই থকা কুকুৰটোক এক গোৰ মাৰি দিলে। কুকুৰটোৱে কেংকেঙাই গৈ ৰাস্তাত এজন মানুহক কামুৰি দিলে। সেই কামুৰি দিয়া মানুহজন কোন আছিল জানেনে? সেই অফিচাৰজন আছিল। ইয়াৰ অৰ্থ হ'ল কি? সেই অফিচাৰজনে বিনা কাৰণত সেই তলতীয়া কৰ্মচাৰীজনক মাৰিছিল আৰু পৰিস্থিতিৰ সাপেক্ষে গৈ সেই কুকুৰটোৱে গৈ সেই অফিচাৰজনকে কামুৰিলে। এই দুইটা কাহিনীৰ অৰ্থ এইটোৱে যে আমি আমাৰ জীৱনত যিবিলাক কাম কৰি গৈ থাকোঁ তাৰ ফল দুদিন দেৰিকৈ হ'লেও আমি পোৱাটো খাটাং। সেইকাৰণে আমি আমাৰ জীৱনত প্ৰত্যেকটো কাম নৈতিকতাৰে কৰা উচিত। হয়, কিছুমান কৰ্ম কৰিলে বা কিছুমান দৃশ্য দেখিলে, বাহ্যিক পৃথিৱীখন দেখিলে এনেকুৱা লাগে যেন কিছুমান মানুহে
বিভিন্ন ধৰণৰ পাপ কাম কৰিও বা ঠগ প্ৰবঞ্চনা কৰিও জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰি আছে। কিন্তু বাস্তৱ ক্ষেত্ৰখন তেনেকুৱা নহয়। বাস্তৱত আমি আমাৰ কৰ্মৰ ফল এই জীৱনত আমি ভুগিবই লাগিব। গতিকে আমি প্ৰত্যেকজনেই আমাৰ নিজৰ কৰ্মৰ ফল ভুগিবলৈ সাজু হৈ থকা উচিত। ধন্যবাদ।